উফ ৰাম 2020টা বিৰাট বেয়া গেল ৰে। দিলি এটা এটা বেয়াকে নিউজ শুনা পাই আছো। একদিন শুনা পাং লকডাউন বাঢ়াইছে, একদিন শুনা পাং কৰোনা বেছিকে পাইছে, একদিন শুনা পাং ইটা হিৰো মৰিল সিটা হিৰো মৰিল। কি যে হব। টিকটক গেল এইবাৰ চালা পাবজি তাতো চালা শনি লাগাল ধরছে জানা না। কি করা যায় কতকো। ইমান ইমান টাকা খরচা করছু রয়েল পাছত রে। মোবাইলের নামত লাখ লাখ টাকা শেষ। এখন যদি এই কটি খাওয়া যদি বন্ধ হবা লাগিল কি দশা হব কটুক। এটা কাম করো, মোদী সারক এখান লেখা লিখো যে ডিয়ার नरेंद्र मोदी सर, मैं नवदीप आपको बताना चाहता हूँ कि हमने आपको एक रिक्वेस्ट किया है कि पबजी को बैंड मत करना, आपको रिक्वेस्ट है। এনেকে এখন লেখা লিখো। রহ শুভম আহি আছে, শুভম আহাৰ লগে লগে তাক কথা এটা কম। সি বা কি কয়, সি অলপ পঢ়া শুনাত ভাল না। নবা ঐ নবা ঐ নবা ঐ শুভম এতিয়া তোৰ লগত ডাঙৰ কথা আছে আজি এটা। হেৰম কি কথা কি কথা কি হৈছে তোৰ? কিবা খাই আহিছা না কি তই? শুন, বিৰাট ডাঙৰ ঘটনা হৈছে। তই শুনাৰ লগে লগে না তোৰ গামছা ক'ত, তোৰ পেন ক'ত, তোৰ গেঞ্জি ক'ত, তোৰ কি ক'ত চব তুই পাহৰি যাবি। এনেকা ডাঙৰ তোক মই আজি এটা নিউজ দিবা ওলাইছো আৰু তই আমাক হেল্প কৰবা লাগব। তুইতো পঢ়া শুনাত ভাল। হেৰম মেট্ৰিকে তুমি বহুত নাম্বাৰ পাইছ। কি হৈছে নকোৱা কিয়া? মোৰ গামছা চামছা ক'ত থাকে সিলা তই চানবা নালাগে। মোৰ গামছা চামছা ভালকে থৈ আহিছো। কি ডাঙৰ কথা ক, মোক ইমান কিয় জলদি জলদি মাতে লৈ আহিছা? মোৰ কাম আছে তোক। ঐ শুন, কেছটা কি হল? কালি ৰাতি তই নিউজ দেখছা না দেখা নাই? মইতো জানো তই নেদেখা, তই কিবা বেলেগ দেখা। তই শুন কেছটা কি হল। কালি নিউজত কৈ আছিল পাবজি বোলে বন্ধ হব। সিদিনা শুনা পালো যে পাবজি বন্ধ হব। তাৰপিছত কাবে কল নহয়, আজি কালি আৰু ৰাতি মই নিউজত শুনা পালো পাবজি আৰু বন্ধ হব। বৰ্তমান ৰেড এলাৰ্টত আছে, কিবা কয় ৰেডাৰত আছে, যেখন দেখোন বন্ধ হৈ যাব পাৰে। কিবা এটা কৰবা লাগে। কি কবা লাগছা তই? এই বাকচ দেখছা মাথাই চাথাই জ্বলিয়ে দিম। কি লামিছা কথা কোৱা? তই মোৰ ৰাগ দেখা নাই না? এতিয়া জ্বালাবাৰ কাৰণে তই মোক ফোন কৰি মাতি লৈ আহিছা হাল্লা কুকুৰ। ঐ তোক জ্বালোৱা নাই ৰে, অৰিজিনেলি। তই নিউজটা দেখবি তো। ক'ত গ'ল মোৰ মোবাইলটা? এইটা দেখ কি হৈছে, চা নিউজটা দেখা দেখা। एक और दोस्तों हमको रिपोर्ट बताती है कि एक 250 करीब ऐप्स की, मतलब 250 से उससे ज्यादा ऐप्स की और लिस्ट है गवर्नमेंट के पास में जो अभी फिलहाल रडार पे है सारी ऐप्स, और उसमें पबजी का नाम भी शामिल है। और शायद अगर दोस्तों कुछ कमी निकलती है और अगर गवर्नमेंट को लगता है कि भैया ये जो ऐप्स है ये हमारे देश की सिक्योरिटी या सेफ्टी या दोस्तों नेशनल इंटरेस्ट के फायदे के लिए नहीं है, मतलब यहाँ पे नुकसान हो सकता है, तो शायद पबजी भी इंडिया में बैन हो सकता है। নব তই এৰে পৰা যা, কৈছো যা। ইগিলান তই মোক ভাল খবৰ দিবা এতে মাতে লৈ গৈছিলি চালা কুকুৰৰ বাচ্চা চালা। ঐ ৰ কি কৰা তই? কি কৰা? মাথাটাত অলপমান শান্ত হ। কালি ৰাতি মোৰো এনেকা অৱস্থা হৈছিল। হাগা মুতা খাৱা লোৱা চব বন্ধ হৈ গৈছে মোৰ এই নিউজটা শুনাৰ পিছত। এখন কি কৰো কতো ক? তুই কিবা এটা বুদ্ধি দি না। বুদ্ধি লাগে তোক? ইগিলা করবার কারণে তুই মোক মাতে লৈ গৈছিলি। মই কি রাষ্ট্রপতি? মই যে ইগিলান যে বন্ধ খুলবা পাৰিম? হালা মোৰ ড্ৰেছ পাতি কেডি চেডি চব যাব ৰি। এই কুকুৰৰ লগত লগ হৈ মই ইগিলা শিকি দিগদাৰ কৰছো। তোক মই চাই আছো, কি কৰো তই মোক চাই থাক চালা কুকুৰ। মই যাওঁ। ইটা পাগলা হৈছে,
পাগলা হৈছে আৰু কিতাপ পঢ়নি যা বাপে মায়ে 24 ঘণ্টা কিতাপ পঢ়ায় এগিলা মাথা লৈ ঘূৰি আছা যা ঠিকে আছে মোৰে ভাল 5 বছৰ মেট্ৰিকত পাছ কৰিব পৰা নাই তাও মোৰ ব্ৰেইন ঠিকে আছে যা নালাগে বিদায় ল মই একলাই কিবা কৰিম যা